এয়া আপোনাৰ ফুলনি থান দেখালোঁ। এতিয়া ইয়াৰ পৰা যাম আপোনাৰ সত্ৰ দেখাম, সত্ৰ গল্ডেন টেম্পল যাম। তো আপোনালোকে থাকিব মোৰ লগত, সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু আপোনালোকক দেখাই আছোঁ সত্ৰ আৰু গল্ডেন টেম্পল। এতিয়া গৈ আছোঁ, ব'লক যাওঁ। এইটো গল্ডেন টেম্পল যাম বুলি কৈছোঁ, বহুত ধুনীয়া দেখিবলৈ, আপোনালোকে চাব, মজা লাগিব, মজা। মই বৰ্তমান আহি পালোঁ বটলা সত্ৰ আহি পেলাই বৰ্তমান পাইছোঁহি। ইফালে গ'লোঁ, ইফালে মানে ৰাস্তা নহয়, ইপিনে ৰাস্তাই নাই বাইক নিবৰ কাৰণে, এইটো বনাই আছে কিবা। তো আহি পেলাই মই বৰ্তমান পালোঁ, কিন্তু ইয়াত চালোঁ যে ইয়াত বনাই আছে। এয়া চাওক পাছফালে আপোনালোকে দেখিছে, এয়া বনোৱা আৰম্ভণি, এইটো গেট হ'ব চাগে দেই। বনাবলৈ বনাই আছে আৰু আৰম্ভ নহয়, একচুৱেলি বনাই আছে। তো ব'লক ভিতৰলৈ সোমাই যাওঁ, যিখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ব'লক মোৰ লগত। মই উঠিব পাৰিম নেকি? কৃষ্ণ, কিমান দিন হ'ল বনাই থকা এইটো? মই ইয়াৰ 2007 পৰা বেনিয়ে কৰি আছে এতিয়া। বহুত ডাঙৰকৈ বনাইছে, কিন্তু এবাৰ হৈ যাব ন? এইটো 2007 চনতে মানে আধা গিলাচ স্থাপন কৰিছিলে। তেতিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈ দিনত, এতিয়া হৈছেগৈ আৰু এতিয়া আপোনাৰ হিমন্ত বিশ্ব শৰ্মাইটো 2021 ভিতৰত কমপ্লিট কৰিবলৈ দিছে। তেখেতকতো লাগিবই এতিয়া। এতিয়া 2021 ভিতৰত হয়নে নহয় ক'ব নোৱাৰোগে আৰু। হয় সম্ভৱ নহ'বগে। 2021 নহ'লেও 22 কমপ্লিট হ'ব। তলগৰ বিশেষত্বটো জনাই দিব নেকি আপুনি? সত্ৰ এইটো এইখন সত্ৰ হ'ল গুৰুজনে স্থাপন কৰা, বদলা পদ্মৱতাই। হয়, মাধৱদেৱৰ গাৰ বদলেৰে মানে পদ্মৱতা নাম পাইছে, বদলা পদ্মৱতা। হয়। আৰু এইভাগ আমাৰ পুৰণা সত্ৰ, ঐতিহাসিক মানে গুৰুজনে স্থাপন কৰা সত্ৰ। 1868 তেতিয়াই স্থাপন কৰা। পুখুৰী ভাগ কিমান বছৰ বুলি কৈছিলে আপুনি? 500 বছৰ আগত খনা পুখুৰী, বছৰ আগত ৰোৱা গছৰ পুলি, বকুল গছৰ পুলি, বহুত পুৰণি হয়, মানে বহুত আগৰ পুৰণা। আমাৰ ইয়াত ধৰা গুৰুজনে শংকৰদেৱে লিখা ধৰ্মপুথি আছে, চাওঁ বুলি ক'লে চাব পাৰি। আমাৰ তিথি যেতিয়া হৈ আছিলে, শংকৰদেৱ মাধৱদেৱ বদলা তেতিয়া চাব পাৰিব, কিন্তু আমাৰ বুঢ়া ভকতসকল এতিয়া মানে বিদ্যুৎ ভাগ্য নাই বুলি ক'ব লাগিব আমাৰ। ভাগ্য নাই। মই এইপিনে এবাৰ চাই আহিমগৈ দেই। ব'লক অলপ দেখাই দিওঁ আপোনালোককো। আপোনালোকে ধুনীয়াকৈ বনাই আছে, আপোনালোকে চাওক। এই অতিথিৰ কাৰণে বনাই আছে, এইবোৰ চব চৰকাৰে সাহাৰ্য দিছে, ধুনীয়াকৈ বনাই আছে। যিহেতু গুৰুজনাৰ পবিত্ৰ স্থান হয় ন, ধুনীয়াকৈ ৰাখিলে আমাৰো ভাল লাগে। তাৰপিছত আপোনালোকক আৰু এটাতো দেখাই আছিলোঁ অথনি, পুখুৰী। এই পুখুৰীটো 500 বছৰৰ আগত খন্দা পুখুৰী, এতিয়াৰ নহয়, এইটো 500 বছৰৰ আগত খান্দিছিলে। ভাবক, 500 বছৰ। আৰু এইফালে এই যি গছ দেখিছে, এই ডাঙৰ গছজোপা, এইটো 500 বছৰমান হৈ গৈছে বোলে পুৰণি। কিমান বছৰ আগতে ৰোৱা সেই গছ, আকৌ গুৰুজনাই ৰোৱা গছ। আপোনালোকে চাওক এবাৰ, ধুনীয়াকৈ বনাই আছে। আপোনালোকে চাওক, মই এবাৰ আপোনালোকক বেক কেমেৰা কৰি পেলাই দেখাই আছোঁ, আপোনালোকে একবাৰ চাই লওক ধুনীয়াকৈ। শ্ৰীমন্ত শংকৰদেৱে হাতে লিখা পুথি আছে ইয়াত, কিন্তু দুৰ্ভাগ্য, আচলতে মোৰ ভাগ্য বেয়াই বুলি ক'ব লাগিব। চাব নোৱাৰিম বোলে, এতিয়া কিবা নিয়ম আছে ন, যেনেকৈ তেনেকৈ আৰু চাব নোৱাৰি, তো সেইটো কাৰণে চাব নোৱাৰিম। তাৰপিছত ইয়াৰ পিছত ভাবিছোঁ আপোনালোকক দেখাম, লেটেকু পুখুৰী যাবি এতিয়া যাম গল্ডেন টেম্পল। এতিয়া মানে ৰ'দ পৰি থাকিলে বোলে তাত ধুনীয়া লাগে দেখিবলৈ, ৰ'দ যেতিয়া পৰে মানে।
বস্তুটো জিলিকে ধুনীয়া মানে মজা লাগে দেখিবলৈ। সেইকাৰণে শুনিছোঁ ইয়াতে ক'লে মানে মানুহ ভাবিছোঁ ইয়াৰ পৰা তালৈকে যাওঁ। ব'লক আৰু এবাৰ আপোনালোকক একপাক ঘূৰাই দিওঁ, দেখাই লৈ পেলাই ইয়াৰ পৰা যাওঁ ব'লক। এইফালেও বনাই আছে, ইয়াৰ পৰা যাওঁ ব'লক। এতিয়া আমি সোণ চাম, সোণ। গোল্ডেন টেম্পল অঁ চিনি নাপায় আপুনি? ইয়াৰে নহয় নামটো কি? এই টেম্পল আপোনাৰ গোল্ডেন টেম্পল আৰু সোণৰ নিচিনাকৈ কিবা হেৰি এটা নাই আছে এইটো টেম্পল নহয়, টেম্পল এই আপোনাৰ তেলডিপুটো কোনখন আছে কলত? এইপিনে এটা থাকি আহিলে নেকি? নাৰায়ণপুৰ পাব লাগেনে নে? নাৰায়ণপুৰতে আছে টেম্পল। নহয় ইয়াত আগত আৰু আছে তেলডিপু? ইয়াততো টেম্পল নাই, আগত বোলে এই আমাৰ শান্তি নেশ্যনেল আছে তোমাৰ ৰাস্তাতে আছে। আগত আছে ন? হ'ব দিয়ক হা। বৰ্তমান আহি পাই গ'লো। এই পাছফালে যি আছে এয়াই বুদ্ধিষ্ট টেম্পল হয়। ব'লকচোন ভিতৰত যাওঁ আৰু চাওঁ। কি সুন্দৰ ধুনীয়াকৈ বনাই থৈছে। এতিয়া ৰ'দটো থকা হ'লে আৰু অলপ ভাল লাগিলেহেঁতেন, কিন্তু মজা লাগিছে। চাওক না, ইমান ধুনীয়াকৈ ৰাখিছে চফা। কেনেকুৱা পাইছে জনাবচোন, বহুত ধুনীয়া লাগিছে মানে ইয়াতে। তো পাছফালে এতিয়া ৰ'দটো নাই, ৰ'দটো থকা হ'লেতো আৰু জিলিকিলেহেঁতেন বস্তুটো বোলে। 2 বছৰ হৈছে বোলে এইটো কমপ্লিট হোৱা। তো দেখিলে ভাল লাগিছে যদি কমেণ্টত জনাব। আৰু নেক্সট ভিডিঅ' আপোনালোকে পাই আছে, শেষলৈকে চাওক আৰু মজা দি আছোঁ, মজা পাই আছে। এতিয়া এই টেম্পল টাটা, ইয়াত আৰু সুধিবলৈ কোনো নাই, ইয়াত মানুহেই নাই, এটা দেউমনিচ নাই। তো বস্তুটো চালোঁ আৰু যিহেতু মন কৰি আছিলোঁ যে এনেকৈ শুনি আছিলোঁ আছে বুলি, তো আপোনালোককো দেখুওৱা হ'ল, মই নিজে চোৱাও হ'ল, মনো ভাল লাগিলে। ব'লক এতিয়া আমি ইয়াৰ পৰা যাওঁ। নলাডাল মাৰি থৈ যাব লাগিব। ব'লক যাওঁ ব'লক। ৰাধা পুখুৰী বোলো দেখাই দিওঁ। বৃহৎ ডাঙৰ এটা পুখুৰী। আহিছোঁ যেতিয়া এইটো আপোনালোকক দেখায়ে যাওঁ নে কি কয়? তো আহি পেলাই মই বৰ্তমান এই পুখুৰীটোৰ ওচৰত আছোঁ, আপোনালোকক দেখাই আছোঁ। আপুনি চাওক কেনেকুৱা লাগিছে জনাব কমেণ্টত। তো মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আৰু কিনো ক'ম আপোনালোকক, যিহেতু মানে কি হয় নাৰায়ণপুৰলৈ আহিছোঁ, ইয়াত দেখাবলগীয়া বহুতখিনি জেগা আছে। আজি সিমানখিনি মই কভাৰ কৰিব নোৱাৰিলোঁ, আৰু নিশ্চয়ভাৱে আকৌ আহিম। ইয়াত আৰু দেখাবলগীয়া সত্ৰ আছে বহুতখিনি দেখাবলৈ, লগতে থান আছে, পদুমণি পুখুৰী আছে। তো মই ইমানখিনি কভাৰ কৰিবলৈ আজি নহ'লে, আৰু যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আকৌ এদিন আহিম, আকৌ এদিন আহি পেলাই আপোনালোকক সেইখিনি বস্তু দেখাম।
তো এতিয়া ইয়াৰ পৰা যাওঁ ব'লক আমি আহি পেলাই য'ত ভাত খাইছিলোঁ এইজনী আমাৰ পেহী হয় পেহী মানে আমাৰ কুমুদৰ পেহী আমাৰো পেহী তো ধুনীয়াকৈ ভাত এসাঁজ খোৱালে বুকে লগোতে আহিছিলোঁ ন চাহ খাবি নেকি বুলি কৈছে চাহ নালাগে ভাতকে দিয়ক ধুনীয়াকৈ ভাত পানী খালোঁ এতিয়া ঘৰলৈ যাওঁ আৰু যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ পেহী ভাল লাগিলে দেই আকৌ আহিম এদিন এবাৰ থকাকৈ আহিম আৰু এতিয়া যিহেতু টাইম নাই আমাৰ হাততো আমি যাবগৈ লাগে সময়ো বহুত হৈ গ'ল তো আমি যাওঁ আৰু ভিডিঅ' আজি ইমানতে সামৰিলোঁ সকলোৱে ভালে থাকিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ভিডিঅ' চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব নাইনপুৰত দেখাবলগীয়া বহুতখিনি আছে আকৌ এদিন আহিম থাকি মেলি ধুনীয়াকৈ আৰু বহুতখিনি জেগা দেখাবলগীয়া আছে দেখাম তো আজিলৈ বাই বাই